মাই চেনেল ফুলমেষ্টি আৰু আপোনালোকক স্বাগতম জনাইছোঁ ব্লগলৈ। আৰু আজি মই আছোঁ আমাৰ নামঘৰত, যিহেতু পবিত্ৰ ভাদ মাহ আৰম্ভ হৈ গ'ল আৰু আজি ভাদ মাহৰ দ্বিতীয়টি দিন। আৰু আজি আমাৰ এই নামঘৰত শৰাই অৰ্পণ কৰা হৈছে, শৰাই আগবঢ়োৱা হৈছে। গতিকে আহকচোন। ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 ৰাম। আৰু এতিয়া আমাৰ যিহেতু আৰম্ভ হৈছে আৰু এতিয়া বাজিছে ৰাতিপুৱা 10টা। আৰু এতিয়া আমাৰ মাহঁতে সকলোবোৰ ঠিক কৰি আছে আৰু যোগাৰ কৰি আছে। এতিয়া এফালে আমাৰ কি কৰিছে মই দেখাম। কৃষ্ণ জয়গুৰু শংকৰ। আজিৰ এই পবিত্ৰ ভাদ মাহৰ এই দিনটোত প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাই সকলো ভক্তবান ৰাইজলৈ মোৰ ভক্তিভৰা প্ৰণাম যাচিলোঁ। এয়া বনাই আছে। চাওক গাইছ, এয়া এতিয়া আমাৰ কিবা পিঠাগুড়ি বনাই আছে মাহঁতে। এয়া কি কি দিছে ইয়াত কওকচোন। ইয়াত প্ৰথমতে বগা চাউল দিছোঁ, ঘিউ দিছোঁ, চেনি দিছোঁ, জালুক দিছোঁ, ইলাচি দিছোঁ আৰু গাখীৰ। এয়া চাওক, এয়া কেঁচা পিঠাগুড়ি লাড়ু। কেঁচা পিঠাগুড়ি এয়া বনাই আছে মাহঁতে। এয়া বহি আছে দেউতাহঁতে। ছাৰ আছে। কৃষ্ণ আজি এই আইগৰাকী আমাৰ ভণ্টিৰ আইগৰাকী আপোনালোকে আমাৰ হৰাঘাট নগৰ প্ৰাথমিকত শৰাই দিছে, লগতে বিভা আইগৰাকীও আছে, আমাৰ লষ্ট বাছজনো আছে, তিনি ঘৰ মিলি পেলাই দিছে। এই ভণ্টি আইগৰাকীয়ে আমাৰ নামঘৰত আজি ডাঙৰ মানে অভাৱ এটা দূৰ কৰিছে। গেছ ষ্ট'ভ এটা, চিলিণ্ডাৰ এটা আজি আগবঢ়াইছে ৰাইজলৈ। আমাৰ কিন্তু হৰাঘাট নগৰ প্ৰাথমিকত এই ক্ষেত্ৰটোত যথেষ্ট বহু অভাৱ এটা দূৰ হৈছে বহুদিনীয়া। নহ'লে গেছ ষ্ট'ভৰ নামত হৰাঘাট নগৰ প্ৰাথমিক শাখাই বহু পইচা দোকানক দিব লগা হয়, কাৰণ ভাড়া নাই। তাৰমানে ভাড়া নিলে আজিকালি 150-200 টকা এনেই দিব লগা হয় দিনতে। তেতিয়া ভাদ মাহটো হ'লে মানে কিমান টকা দিব লগা হয়। এই এটা বহু অসুবিধাৰ পৰা আইগৰাকীৰ কৃপাত আজি অভাৱ দূৰ হৈছে। কৃষ্ণ কৃষ্ণ। ফল মূল বাকী যিমানখিনি যি আছে চব কৰাই হৈ গ'ল, এতিয়া খালি ষ্টাৰ্ট হ'বহে লাগে আৰু। প্ৰসাদ হৈয়ে আছে। প্ৰসাদ যোগাৰ কৰা হৈছে। আজি আৰু আমাৰ তিনিঘৰ মিলি আমি এই পবিত্ৰ ভাদ মাহত শৰাই দিবলৈ আগবাঢ়িছোঁ। এয়া কাম কৰি আছোঁ, এতিয়া আমি বৰ্তমান ধৰি আছোঁ। গতিকে আজি এই পবিত্ৰ ভাদ মাহৰ দিনটো যাতে ভালে কুশলে যায়, সেইখিনিয়ে প্ৰাৰ্থনা আপোনালোকৰ ওচৰত কৰিছোঁ। কৃষ্ণ।
আছে